Hey guys, good morning. কি খবৰ আপোনালোকৰ? আৰু guys বহুত দিন ভিডিও দিয়া নাই কাৰণটো guys কি কম আৰু এনেই আৰু বাকি গাটো ইমান ভাল নাছিল আৰু এই আগৰ ফালে guys দেখছি চাগে আপোনালোকে এই guys আজি হৈছে শংকৰদেৱৰ টিফিন কি হৈ yes শংকৰদেৱৰ তো মানে আজি শংকৰী মানুহবিলাকৰ মানে দেৱালী আমি জানা হেনা আনৰু এই বস্তুটো বাকি গাইস হেয়া আৰু তাতে পুৰা একদম পানী জানি তুলি আছে পানী তুলবা আইছে নে কি কৰবা আইছে ভালকে গম বনাই তাকালে জনাই কাৰণ মানুহ বহুত গাইস আৰু গাইস তাতে যাই কিনে কিনো কৰবা এনে একবাৰ চাবা আইলো ইফলত দেখি সেই কাৰণে বাকি ইটা গাইস যাবা লাগে আৰু আমাৰ আকৌ প্ল্যান আছে নাই কি কই যাবি এনে প্ল্যান আছে না কিবা আজি প্ল্যান মানে মোৰ বৰ্তমান অকলে ইটা একো নাই মানে কৈঠালুচিক জটা প্ল্যান আছে কিন্তু তই লাগ ধৰি কিনে অলপ ঘুৰবা আইলি ইটা গাইস চাং ৰবা আৰু কবাই যাও না কি কৰো বলক আৰু গাইস আপোনালোকে ইমান মৰম দিছে বেলেগ ভিডিও এটা তুমি চাই কিবা এটা হয় না ভাই বঢ়িয়া মৰম দি থ্যাংক ইউ এনেকে মৰম দি আপুচোন আৰু গাইস মানে নাহাৰ কাৰণে হৈছে মোৰ মানে এই বাও হাত কান আৰু বাও ভৰি কান মানে একালকে গাইস মানে বেমাৰ হৈছে বিষে থাকে তো সেইটো আৰু বেমাৰ বাকী চব ঠিকে আছে বাকী আজি কালি ৰাতি অলপমান ভাল পাইছোঁ সেইকাৰণে আজি আৰু লগ কোনোবা ওলাইছোঁ তাই বাকি সেয়ে নিজৰ ভাল পোৱা কামটো আমি কিন্তু এৰি দিবা নালাগে যেতিয়া আমাৰ দেহা মন চব ভালে ৰাখব তেতিয়া আমাৰ ভাল পোৱা কামটো কৰি ভাল লাগে এই যা যা তো গাইস আমি আহি প্ৰায় আমাৰ মামাহঁতৰ ঘৰে পাম এনেই মানে আহি জেগাতে পালোৱে আৰু কিন্তু গাইস আমি মেইনলি শ্বুটিঙৰ লোকেশ্যন চাবৰ কাৰণে আহিছোঁ এই গাইস দেখছে না কহুৱা বন তো কিবা এটা আহিব দেই কিবা এটা আহিব গাইছ অতি শীঘ্ৰে আহিছে কিবা এটা তো সেইকাৰণে আৰু সম্ভৱ তুমি কি ক'বা নতুন বস্তু কিবা এটা নামটো নকবি একদম ধৰ ইটা বেলেগেও বহুত শ্বৰ্ট ফিল্ম দেই চ' আমিও দিম মানে সিমান এটা ভাল নহ'লেও যদি আমাৰ 100% দিম ভাল এটা জানো ভুল হ'বই কাৰণ কিয় আমাৰ আকৌ সেই নাই শিক্ষা নাই আমি শিকি কাম কৰি যাম শিকি যাম সেইটোৱে আৰু এই লোকেশ্যনো চালোঁ একেলগে আমাৰ মামাহঁতৰ ফালে পালোঁৱে ঘৰতো মামাহঁতৰো মানে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰে এইটো জিৰ'ৰ পৰা হিৰ' হয় এদিন আমি হ'ম না হিৰ' গাইছ কি কোৱা তুমি তো গাইছ আমি এতিয়া গৈ আছোঁ মানে আমাৰ স্ক্ৰিপ্টখিনি আমি প্ৰিণ্ট কৰবা আজি কাৰণ কিয় গাইছ বহুত বেছি লেট হৈ গ'ল আৰু হঠাৎ মানে মনত পৰলাক আমি কামটো আলোচনা কৰি আহিছোঁ বাকী গাইছ এতিয়া আমি যাই কিনে এতিয়া প্ৰিণ্ট কৰিম সেইখিনি চকত যাওঁ যাই কিনে গাইছ প্ৰিণ্ট চিট কৰি কিনে মজাকৈ মুঠতে যিমান পাৰোঁ জল্দি দি আছোঁ দুৰ্গা পূজাৰ পিছকলৈকে আহিব লাগে না দুৰ্গা পূজাৰ পিছকলৈকে গাইছ আহি যাব অক্টোবৰৰ 20 তাৰিখে দুৰ্গা পূজা তাৰপিছত ধৰক আমি এইকেইদিন অলপ ব্যস্ত থাকিম কিবা নতুন এটা কিবা আহিব আৰু কম লাহে লাহে চব কৈ আছোঁ বাকী সেইটোৱে আৰু গাইছ লাহে লাহে মানে এতিয়া যাই কিনে প্ৰিণ্টখিনি কৰোঁ তাৰপিছত বহুতখিনি কাম আছে এতিয়া আৰু ভাবি কিনে এতিয়া কামেই নাছিল আজি আমাৰ স্কুল বন্ধ তো গাইছ ফাইনেলি দিনৰ গোটেইখিনি কামেই হৈ গ'ল আৰু গাইছ এতিয়া মানে আমাৰ ঘৰত এজন আলহী আহিছে মানে আমাৰ কেমেৰা মেন দাদা মানে ঋষিকেশ দাদা তো তেওঁৰে গাড়ীখন লৈ কিনে মই চকু খাইছোঁ আৰু কিবা বস্তু নিবা এতিয়া মানে চাহ দিবা লাগিব না তো এই আৰু গাড়ীখন লৈ যাই কিনে কিবা এটা বস্তু লৈ আহোঁ আহি কিনে গাইছ লগ পাই আছোঁ আৰু বহুত লগ কৰি দিছে আমাৰ নতুন প্ৰজেক্টটো তেওঁৱে হাতত ল'ব তো সেইকাৰণে সেয়ে আৰু বাকী দক বলক তো গাইছ ফাইনেলি আমাৰ পৰা একদম মানে কেমেৰামেন অৰ্থাৎ ঋষিকেশ দাক লগ পালোঁ আৰু আমাৰ তাতে বহুত সময়খিনি বহি কিনে আমি কথা পাতিলোঁ গেছ এই ৰাতি মানে অলপমান ফুৰিব আহিছোঁ মানে ঘৰৰ ওচৰতে আছোঁ দক তো মানে ভিডিঅ'টোৰ কাৰণে আহিলোঁ বাকী গেছ বহুত বেছি ভাল লাগিল আৰু গেছ মানে কি নতুন প্ৰজেক্ট কিবা কিবি আহিছে তো তাৰ কাৰণে আমি কথা পাতিলোঁ আৰু নান বহুত কিবা কিবি হ'ল কথা পাতিলোঁ তো বাকী সেইটোৱে আৰু ভিডিঅ' চিডিঅ' কৰা নাই কাৰণ কিয় বিশেষকৈ আমি কামৰ কথাই পাতিছোঁ বাকী সেইটোৱে গাইছ আৰু আন্ধাৰ না বাকী সেইকাৰণে চকুত পহৰটো বহি থাকিলে একদম কেম্বা লাগি থাকে বাকী সেইটোৱে এই ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ যদি ব্লগটো চাই অলপ হ'লে ভাল পালে যে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব কাৰণ কিয় গাইছ ভিডিঅ' দি থাকিম আৰু মানে গাটো ইমান ভাল হোৱা নাছিল মানে বেয়া হৈছিল মানে অসুখ বিসুখ হৈ আছিল আৰু সেইকাৰণে মানে ভিডিঅ' অহা নাই এই দুদিন না 4 দিন হ'লে 4 দিন হ'ল তো কালি এতিয়া 5 দিনেই হ'ব তো বাকী সেইটোৱে আৰু বাকী এই ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ যদি ব্লগটো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই গাইছ আকাশখন চাওকচোন কি মজা একদমেই এইটো চন্দ্ৰ সেই আৰু দক বাই বাই গুড নাইট